আজি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আমাৰ ভাগিনহঁতৰ ঘৰৰ পৰা। আমি এতিয়া যাম বাইহাটা চাৰিআলি। বাকী আপোনালোকে চাই থাকিব আজি দিনটো কি কৰোঁ কি নকৰোঁ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। হাই ফ্ৰেণ্ডছ, আমি প্ৰথম চিনাকি কৰি দিব ওলাইছোঁ। এইটো আমাৰ সৰু বাবু, সৰু ভাগিন। এইটো ডাঙৰ, এইটো ভাইটি, এই মেইন মানুহ, আৰু এইটো এটা ভাগিন। বলক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰিম, আপোনালোকে চাই থাকিব। হাই ফ্ৰেণ্ডছ, আমি ভাগিনহঁতক গাড়ীত বহাই এতিয়া বাইহাটা চাৰিআলি এপাক ঘূৰি আহোঁ। মানে সিহঁতে বহুত গাড়ীত উঠো কৰি আছে, ত' সিহঁতক এপাক ঘূৰাই লৈ ঘৰত থৈ আমি আমাৰ ঘৰলৈ গুচি যাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। হাই ফ্ৰেণ্ডছ, আমি বাইহাটা চাৰিআলিৰ পৰা আমি ঘৰ আহি পালোঁ। মোৰ নিজৰ ঘৰ আহি পালোঁ, মানে মোৰ বাইদেউহঁতৰ ঘৰৰ পৰা আমি আহিলোঁ। এতিয়া যাম, আমাৰ আকৌ বিহু খানা এটা আছে। মানে আমাৰ বহাগতে বিহু গাইছিলোঁ। চ' বিহু মানে মই গোৱা নাই, সৰু সৰু ল'ৰা ছোৱালী গাইছিলে, তো তাৰে লগত মই জড়িত হৈ আছিলোঁ। চ' তাৰ কাৰণে খানাটো আজি আয়োজন কৰিছে। চ' মোক নিমন্ত্ৰণ জনাইছে। চ' আমি এতিয়া খানাটো যাব লাগিব। ব'লক এতিয়া মই ঘৰৰ পৰা অলপ ফ্ৰেছ হৈ খানাটোলৈ গুচি যাম। হাই ফ্ৰেণ্ডছ, এইটো আমাৰ ঘৰ হয়। আপোনালোকে দেখা পাব। আপোনালোকক আজি মোৰ ঘৰখনো দেখাই দিওঁ। বলক আমি ভিডিঅ'ত মোৰ ঘৰখনো দেখাই দিওঁ। এইটো আমাৰ ঘৰ হয়। মানে মোৰ ঘৰৰ কাম চলি আছে। এতিয়া অলপ বাৰিষা পৰাৰ কাৰণে ঘৰৰ কামটো বন্ধ হৈ আছে। চ' ইয়াতে ঘৰ ষ্টাৰ্ট দিছোঁ আমি। বাকী আমাৰ পিছফালে ঘৰ আছে। ঘৰ ইয়াতে আমাৰ মাছ ভাজি আছে। আজি খানা ঘৰতো ভালেই। চ' গাইজ, খানা খাব যোৱাৰ আগতে মোৰ আৰু এটা কাম থাকিলে, মানে মোৰ বাইকখন মানে ধোৱা থাকিলে। চ' আমি এতিয়া মোৰ বাইকখন ধুই লওঁ। বাইকখন ধুই মেলি গা চা ধুই আমি থানালৈ যাম। এতিয়া আমি বাইকখন ধুই লওঁ। আহক আপোনালোকে ভিডিঅ'টো চাই থাকিব, আমাৰ হেৰিটো কৰি থাকোঁ আমি। হাই গাইজ, এইখনে মোৰ বাইক হয়। বহুত লেতেৰা হৈছে। মানে মই গুৱাহাটীত থাকোঁতো, গুৱাহাটীত মই সময় নাপাওঁ মানে গাড়ী চাড়ী ধোৱাৰ কাৰণে। চ' আজি ছানডে' বুলি এইটো ধুই লওঁ দিয়ক, আৰু আপোনালোকে চাই থাকিব আজি মোৰ দিনটো কি কি কৰিম। ফ্ৰেণ্ডছ, আমাৰ বাইক ধোৱা হৈ গ'ল। আমি নিজেও ফ্ৰেছ হৈ ল'লোঁ। এতিয়া যাম আমি থানালৈ। আপোনালোকে চাই থাকক থানাত কি কি হৈ আছে, কি কি আইটেম আছে চাই লওঁ। বলক ভিডিঅ'টো আমি ইয়াৰ পৰা আকৌ আৰম্ভ কৰোঁ। চ' ফ্ৰেণ্ডছ, গৰম বহুত পৰিছে। চ' সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে ঠাণ্ডা দুটামান ল'লোঁ। এইখন আমাৰ বিদ্যা ভাৰতী কলেজ, য'ত মই পঢ়িছিলোঁ। HS ইয়াৰ পৰাই পাছ কৰিছিলোঁ। চ' আমাৰ খানাটো ইয়াৰ ওচৰতে, মানে আমাৰ হেমেন দাহঁতৰ ঘৰত। মানে আমাৰ বিহু সৰু সৰু কণমানিবিলাকক উৎসাহ দিয়া মানুহ হ'ল হেমেন দা আৰু ভগৱান দা। এই দুটা মানুহ বহুত কষ্ট কৰি ল'ৰা ছোৱালীবিলাকক বিহুৰ কাৰণে উৎসাহ যোগাইছিলে। আহি খানা পালোঁ। কণ ল'ৰা ছোৱালীবিলাকে বঢ়িয়াকৈ কিবা লুডু খেলি আছে, কাৰণ গৰম বহুত পৰিছে। চ' দেখা পাই ভাল লাগি গ'ল। গাঁৱৰ পৰিৱেশ আমাৰ বহুত ধুনীয়া হয়। চ' খানাও আমাৰ হৈছে অলম'ষ্ট। আপোনালোকক কি কি বনাইছে দেখাই আছোঁ।
এয়া পাপৰ আছে, আপোনাৰ মাংস আছে, তাৰপিছত আপোনাৰ আলু ভাজি আছে আৰু বহুত কিবা কিবি আছে, ইমান দেখাই দিব। এইটো আমাৰ হেমেন্দা আৰু হীৰক। এতিয়া আমাৰ খানা হৈ গ'ল, আমি এতিয়া বহিছোঁ খাবৰ কাৰণে। দিয়ক আপোনালোকে ভিডিঅ'টো চাই থাকিব, ইয়াৰ পৰা আমি সমাপ্ত কৰিম লাষ্ট। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ধন্যবাদ দেই।